এদিন তুমি অহাৰ কথা আছিল। কথা মেৰাজুল আহমেদ ৰাজু, পাঠ ৰিয়ানজ্যোতি শৰ্মা। এদিন তুমি অহাৰ কথা আছিল। সেই চিনাকি ঠাইখিনিৰ গছজোপাৰ ছাঁত অলপ জিৰোৱাৰ কথা আছিল। কথা নাছিল জুয়ে পুৰা গৰমত ক'ল্ড ড্ৰিংকছৰ বটলটো অকলে মই খোৱাৰ। ফ্ৰিজত ৰখা কিটকাট চকলেটটো তোমাক দিয়াৰ কথা আছিল। তোমাৰ ভালপোৱাৰ দোকানখনত এতিয়া মই কম দামী গ্ৰাহক। তোমাক জীৱনৰ আটাইতকৈ ডাঙৰ আশ্ৰয় বুলি ভাবিয়েই মই মোৰ সপোনৰ বাট বুলিছিলোঁ। কিন্তু তুমিয়ে দেখোন ধুমুহা হৈ গুচি গলা। মই আছো নহয়, সকলো ঠিক হ'ব বুলি তুমিয়ে জানো কোৱা নাছিলা? মই জানো তুমি এতিয়া ভীষণ ব্যস্ত তোমাৰ প্ৰিয় ৰং বিচাৰি। আধা লিখা কবিতাটি মই সম্পূৰ্ণ কৰিব পৰা নাই। সুখৰ নে বিষাদৰ শব্দ বিচাৰিম। মাজনিশাৰ নীৰৱতাৰ মাজত মই হেৰাই যাওঁ এটি ভালপোৱাৰ গান গাবলৈ। কিন্তু তুমি অহা কথা আকৌ মনত পৰে। সেই চিনাকি ঠাইখিনিৰ গছজোপাৰ ছাঁত আকৌ এদিন জিৰাম। কথা আছিল ভালপোৱাখিনি দুয়োকে দিম। সেউজীয়াখিনি তোমাক দিম আৰু ৰ'দখিনি মই ল'ম। কথা নাছিল চিনাকি ষ্টেচনটোত দুয়ো অচিনাকি হৈ ৰ'ম। আধৰুৱা প্ৰতিশ্ৰুতিবোৰে নিজানত বৰকৈ আমনি কৰে। প্ৰেমৰ নৈত বিচ্ছেদৰ নাওখন কেতিয়া মেলি দিলা গমে নাপালোঁ। এদিন তুমি অহাৰ কথা আছিল তোমাৰ মৰমৰ পিয়লাটো মোক দিবলৈ। ধন্যবাদ।